আমি প্ৰাগনিজৰ দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ যি সাগৰৰ যি দূৰত্ব সেই দূৰত্বক কাষ চপাই আনিছে ধিং অঞ্চলৰ বেচামাৰীৰ এজন যুৱকে এজন BSc পাছ যুৱকে এটা সেই সাগৰখনক যেন ওচৰলৈ চপাই লৈ আহিছে। আমি প্ৰাগনিজৰ দৰ্শকসকলক আমি দেখুৱাব বিচাৰিছোঁ যে যিবিলাক বৰ্তমান সময়ত বাংলাদেশ কওক, চীন কওক, ভিয়েটনাম কওক বা বিভিন্ন এই ৰাষ্ট্ৰবিলাকে মুকুতাৰ যি মুকুতাৰ ব্যৱসায় কৰি পেলাই তেওঁলোকৰ অৰ্থনীতিত বিশেষভাৱে অৰ্থনীতিলৈ তেওঁলোকে বিশেষভাৱে অৰিহণা আগবঢ়াব সক্ষম হৈছে। কিন্তু আমাৰ যি অসম, এই অসমত মুকুতাৰ তেনে কোনো বৰ্তমান সময়লৈকে মুকুতাৰ কোনো ব্যৱসায় গঢ়ি উঠা নাইকিয়া। কিন্তু বৰ্তমান সময়ত এই যুৱকজনে প্ৰমাণ কৰি দেখুৱাইছে যে অসমৰ খাল বিলতো এই মুকুতাৰ বাবে আমি সাগৰলৈ যাব নালাগে, অসমৰ খাল বিলতো মুকুতাৰ খেতি হয়। আমি প্ৰাগনিজৰ দৰ্শকসকলক দেখুৱাইছোঁ এইটোৱে হৈছে এটা সাধাৰণ পুখুৰী, এটা সাধাৰণ ফিচাৰী, আৰু এই সাধাৰণ ফিচাৰীটোতেই তেওঁ মুকুতাৰ খেতি কৰিছে। আৰু সাগৰৰ যি মুকুতা, সেই মুকুতাৰ লগত এই মুকুতাৰ কোনো ধৰণৰ পাৰ্থক্য নাই। আৰু অসমৰ যিসকল কৰ্মসংস্থানহীন যুৱক আছে, সেই যুৱক যুৱতীসকলৰ মাজতো এই সংস্থাপনৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে এই যুৱকজনে। আমি প্ৰাগনিজৰ দৰ্শকসকলক সেই যুৱকজনৰ এই যুৱকজনৰ সৈতে চিনাকি কৰি দিব বিচাৰিছোঁ। অসম মুকুতা খেতি বুলি এইটো তেওঁ এটা সুন্দৰ এটা প্ৰজেক্ট বনাইছে, আৰু স্বত্বাধিকাৰ হৈছে ৰুৰেল হাজৰিকা, আৰু এইজনেই হৈছে সেই ৰুৰেল হাজৰিকা। আপুনি কেনেকৈ চিন্তা কৰিলে? মই একচুৱেলি এইটো বহুত দিন আগতে, প্ৰায় 2 বছৰ আগতে মই ইউটিউবত চাইছিলোঁ যে চীন দেশে কৰি আছে, ভিয়েটনামে কৰি আছে, বাংলাদেশে কৰি আছে। তেতিয়া মানে ভাবিলোঁ আমাৰ ভাৰতবৰ্ষত কৰি আছে নেকি। অসমততো এইটো নাই। মই বহুত বিচাৰি পেলাই চালোঁ যে ভাৰতবৰ্ষত বিভিন্ন জেগাত কৰি আছে। তেতিয়া মই মানে প্ৰশিক্ষণ নিয়াৰ আৰম্ভ কৰিলোঁ, আৰু প্ৰশিক্ষণ ল'লোঁ। লোৱাৰ পিছত মানে মই খেতি কৰা আৰম্ভ কৰিছোঁ। মই প্ৰথমতে টেষ্টিং কৰিছিলোঁ যে আমাৰ ইয়াত কেনেকুৱা হয়। তো মই টেষ্টিঙত যিটো ওলাইছিলে মোৰ ভালে ওলাইছে, আপোনালোকে চাব পাৰিব যে এইটো এটা মুকুতা দেখিছে আপোনালোকে। এই মুকুতাটো হৈছে মোৰ ইয়াত। হোৱাৰ পিছত মানে মই এনেকুৱা বহুতকেইটা হৈছিলে। তাৰপিছত মই বিজনেছ যিটো লাইন আছে যে মই বেছিকৈ কৰিবলৈ আৰম্ভ কৰিছোঁ। এতিয়া মোৰ পুখুৰীত প্ৰায় 2,500 মান শামুক আছে। গতিকে এইকেইটা এটা লাইন প্ৰায় টাইমত মানে উঠি আহিব, যেনে 2 মাহ পিছত এইটো লাইন হ'ব, উঠিব, তাৰপিছত নেক্সট এনেকৈ গৈ থাকিব। মানে আপুনি যে এইটো যে হ'লে যিটো শামুকটো আপুনি ক'ত পায়? এই শামুকটো আমাৰ এই বিল আছে, ওচৰতে বিলত পোৱা যায়। মোৰ পুখুৰীতো আছে, ওচৰে পাজৰে যিমান পুখুৰী আছে প্ৰায়খিনি পুখুৰীত আছেই। এইটো শামুকক কি শামুক বুলি কোৱা হয়? এইটো অসমীয়াত কাণখোলা বুলি কোৱা হয়, বাংলাত আপোনাৰ জিনুক বুলি কোৱা হয়, ইংলিছত ওয়েষ্টাৰ বুলি কোৱা হয়। আচ্ছা, এইটো আমি প্ৰাগনিজৰ দৰ্শকসকলক দেখুৱাইছোঁ। এই শামুকটো নিশ্চিতভাৱে সকলোৱে দেখা পাইছে। এটা শামুক, এইটো সকলোৱে দেখা পাইছে, পুখুৰীত পৰি থকা সকলো খাল বিলত পোৱা যায়। এইটো এটা শামুক, কাণখোলা শামুক, আৰু এই কাণখোলা শামুকতেই তেওঁ উৎপাদন কৰিছে মুকুতা। আৰু এইবিলাক ইতিমধ্যে তেখেতে এইবিলাক মুকুতাৰ আমাক দেখুৱাইছে যে তেখেতে যিটো মুকুতাৰ যিটো সৃষ্টি হৈছে বৰ্তমান সময়ত তেখেতৰ পুখুৰীত এনেদৰে মুকুতাৰ সৃষ্টি হৈছে। আৰু এই মুকুতা কেনেকৈ নিৰ্মাণ কৰা হয়, কেনেকৈ বনোৱা হয়, সেই সন্দৰ্ভতো আমি তেখেতৰ পৰা জানিব বিচাৰিম। কেনেকৈ তৈয়াৰ কৰে এই শামুকটো, আপুনি আনি কি কৰে? ইয়াক আমি প্ৰথমতে চাৰ্জাৰী কোনটো হ'ব সেইটো আমি চাইজ কৰি পেলাই, মানে আমি চাইজ কৰোঁ যে কোনটো চাৰ্জাৰী হ'ব, এইটো আমি চাইটিং কৰি দিওঁ। আচ্ছা, কৰি পেলাই সেই চাৰ্জাৰী কৰাবিলাকক আমাৰ এটা টেংক আছে, ইয়াত টেংকত থোৱাৰ পিছত তাৰ পৰা আনি পেলাই ইয়াক আমি এটা প্লেটত সজাই ৰাখোঁ। আচ্ছা, ইয়াৰ মুখটো যিটো আছে এইটো অপেন কৰিব, অপেন কৰাৰ পিছত আমি চাৰ্জাৰী কৰোঁ। এইটো পেচুলা বুলি কোৱা হয়। এই পেচুলাৰ সহায়ত আমি ইয়াক চাৰ্জাৰী কৰোঁ, আৰু এইটো আপোনাৰ অপেনাৰ বুলি কোৱা হয়। এইটো দি অপেন কৰি তাৰমানে এই শামুকটোৰ যিটো মুখটো, এই মুখটো আপোনালোকে অপেন কৰি দিয়ে? হয়, যিটো মুখ আছে সেইটো মই অপেন কৰি লওঁ, আৰু ইয়াৰ এটা নিৰ্দিষ্ট চেণ্টিমিটাৰত অপেন কৰিব লাগিব। আৰু 1 মিনিটত, কিছুমান চাৰ্জাৰী টাইমিং আছে, টাইমিঙৰ লগত কথা আছে। কিছুমান চাৰ্জাৰী আছে আপোনাৰ 1 মিনিটত শেষ কৰিব লাগে, আৰু কিছুমান আছে 5 মিনিটত শেষ কৰিব লাগে। যেনেকৈ ৰাউণ্ড পাল যিটো কয়, সেইটো আমি 5 মিনিটত শেষ কৰিব লাগিব চাৰ্জাৰীটো। আৰু যিটো আপোনাৰ ইমেজ বুলি কোৱা হয়, ইমেজ পালটো আমাৰ 1 মিনিটত চাৰ্জাৰী ফিনিছ হ'ব। এইটো অপেন কৰি পেলাই আপোনালোকে কি সোমাই দিয়ে ইয়াৰ ভিতৰত? নিউক্লিয়াছ সোমাই দিওঁ। নিউক্লিয়াছটো আপোনালোকে কিনিব লাগে নে কিবা কেনেকৈ? নাই, এইটো নিজে বনাই ল'ব লাগে। মানে ইয়াৰ যিটো বডি হয়, ইয়াৰ বডিটোৱে হৈছে কেলছিয়াম। আচ্ছা, এই কেলছিয়াম ডাষ্ট, ইয়াক আমি কি কৰোঁ, গুড়া কৰোঁ। আচ্ছা, গুড়া কৰি পেলাই ইয়াৰ লগত আমি আৰু এটা হেৰি আছে যে আপোনাৰ মাৰ্বেল ডাষ্ট বুলি কয়, সেইটো দুইটা মিক্সিং কৰি পেলাই এটা অনুপাতত ৰেচিঅ' মিলাই ইয়াক মানে মিক্সিং কৰি তাৰপিছত তাক দি পেলাই যেনেকুৱা সাইজৰ মুকুতা আমি বিচাৰোঁ, যি ইমেজ লাগে সেই ইমেজ আমি ইয়াৰ ভিতৰত যেতিয়া ইনচাৰ্ট কৰি দিম, সোমাই দিয়াৰ পিছত ইয়াত টাইম হৈ থাকিব, আৰু ইয়াৰ ওপৰত মুকুতাৰ যিটো লেয়াৰ আছে এই লেয়াৰটো পৰি থাকিব। পৰি 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 ই এটা 8 মাহ পিছত ই সম্পূৰ্ণৰূপে ইয়াৰ নিচিনা হৈ যাব। আচ্ছা, হয়।
হোৱাৰ লগে লগে এইটো মানে আমাৰ চেলিঙত আহি গ'ল এতিয়া চেল কৰিব পাৰি এতিয়া আপুনি চেল কৰিছে নেকি মুকুতা মোৰ চেল কৰা এতিয়ালৈকে হোৱা নাই মোৰ এই প্ৰথম এটা লাইন আছে প্ৰথমতে যিখিনি ওলাইছিল আপোনালোকে চাইছে এইখিনি মোৰ টেষ্টিঙৰ আছিলে এতিয়া যিটো লাইন ওলাব এইটোত মই চেল কৰিব পাৰিম এইটো আৰু 2 মাহ টাইম আপুনি ট্ৰেইনিং ক'ত লৈছিলে তাত মানে ৱেষ্ট বেংগলৰ আমাৰ ছাৰ এজন আছিলে তেখেতে এতিয়া ঝাৰখণ্ডৰ আপোনাৰ ৰিচাৰ্চ পাৰ্চন হিচাপে আছে তেখেতে মানে মোক হেল্প কৰিছে তেখেতৰ হেল্পত মই আজি আপোনাৰ শিক্ষাগত অৰ্হতা মোৰ বিএসসি পাছ কৰি আপুনি চাকৰিৰ কথা চিন্তা নকৰিলে কৰিছিলোঁ ভেঞ্চাৰ স্কুল এখন ঘুমাই আছিলোঁ স্কুলখন 2017-13 চনত যেতিয়া নহ'ল তাৰপিছত মানে মই যেহেতু ফেমিলি আছে চলিব লাগিব ইউটিউবে আপোনাক এই বস্তুটো লৈ গ'ল আৰু বৰ্তমান সময়ত আপুনি এই আমাৰ যিখন অঞ্চলৰ যি এইটো কাৰণে কিমান এৰিয়া তেনেকুৱা কিবা এৰিয়া আছে নেকি যে ইমানখিনি মাটি হ'লেহে কৰিব পাৰিব মানে কি ইয়াত 3টা পদ্ধতিত কৰিব পাৰে যেনেকৈ পুখুৰী এইটো নেচাৰেলি হয় আৰু এটা পকা টেংক বনাব পাৰি প্লাষ্টিকৰ দামতো পাৰি গতিকে পুখুৰীটো আছে আমাৰ নিজৰ পুখুৰী আছে যেতিয়া মই পকা টেংকটো বনোৱা নাই তো এইটো পুখুৰীত মানে মই নেচাৰেলি যি যেনেকৈ হয় তেনেকৈ মই কৰিম আপুনি যে এই বটলবিলাক দিছে সামগ্ৰীবিলাক বান্ধি দিয়া আছে এই বটলবিলাক কিয় এনেকৈ ৰখা হৈছে এনেকৈ লাইনকৈ কিয় ৰখা হৈছে তাৰ মানে এইটো লাইনিং কৰা হৈছে এইটো এটা বৈজ্ঞানিক পদ্ধতি হয় ইয়াৰ এটা নিৰ্দিষ্ট কাৰণ হ'ল যে এইটো শামুক আমি যেতিয়া চাৰ্জাৰী কৰোঁ তেতিয়া মিনিমাম হিট 2 ফুটৰ পৰা 2.5 ফুটৰ ভিতৰত থাকিব লাগিব গতিকে আমি এই ৱাটাৰ লেভেল কৰাৰ কাৰণে বটল দিছোঁ তাৰমানে ইয়াতকৈ বেছি বা কম গ'লে শামুকটো মৰি যাব পাৰে এটা নিৰ্দিষ্ট সময়ত অক্সিজেনৰ যিটো লেভেলটো ৰক্ষা কৰিবৰ কাৰণে এইটো দিছে আৰু এই যিসকল যুৱক আহিছে এই যুৱকসকল আপোনাৰ লগত কাম কৰিবৰ কাৰণে আহিছে নে কিহৰ কাৰণে নাই তেখেতসকলে মানে এইখিনি শুনি পেলাই মানে ইণ্টাৰেষ্টেড হৈছে তেখেতসকলক কৰিব তাৰ কাৰণে মই অলপ শিকাই আছোঁ শিকি আহিছে আপুনি ক'ৰ পৰা আহিছে মই বৰদাস চলাপতাৰ পৰা আহিছোঁ শিকিবলৈ মই মানে 1 বছৰ আগত ইউটিউবত চাইছোঁ এইটো চালোঁ যে বাংলাদেশত কৰে চীনত কৰে আৰু বহুত দেশত কৰে কিন্তু আমি বহুত দিন ধৰি ভাবি আছোঁ কৰিম কিন্তু আমি জাগা নাপাওঁ শিকিবলৈ প্ৰশিক্ষণ ল'বলৈ কিন্তু যেতিয়া এতিয়া গম পালোঁ যে ইয়াত হৈ আছে তেতিয়া আমি আগ্ৰহী আহিছোঁ ইয়াত ট্ৰেইনিং ল'বলৈ প্ৰশিক্ষণ ল'বলৈ মই আহিছোঁ চাপৰমুখ এলেকাৰ গাঁও চেঙ্গাজন হয় মই দেখি পেলাই ভাল লাগিছে মই চাই আছোঁ এইটো বিজনেছ ভাল লাগে অন্য দেশত হয় বাংলাদেশত হয় আপুনি মই নিজিঙৰ পৰা আহিছে কি শিকিব আহিছে নিশ্চিতভাৱে অত্যন্ত অতি যুৱ প্ৰজন্মসকলক আমি এটা সুন্দৰ খবৰ বাৰ্তা দিব বিচাৰিছোঁ অসমৰ খাল বিলতো এই মুকুতাৰ খেতি হয় লুৰেণ হাজৰিকাই অসমত হয়তো প্ৰথম ব্যক্তি বা যিজন যুৱকে এই খাল বিললৈ যিটো আমি কওঁ যে সাগৰলৈ বহু দূৰ বুলি কওঁ যে সাগৰতহে মানিক মুকুতা পোৱা যায় যিটো মানুহৰ যিটো ধাৰণা সেই ধাৰণাৰ বিপৰীতে যে আমি যে স্থানীয়ভাৱে ইয়াক বিভিন্ন বিজ্ঞানসন্মতভাৱে যে আমি মুকুতাৰ যি প্ৰডাকশ্যন এই মুকুতাৰ প্ৰডাকশ্যন কৰিব পাৰোঁ এতিয়া শামুকবিলাকৰ জীৱন ৰক্ষা কৰিবৰ কাৰণে ইয়াত কোনো ধৰণৰ সাৰ প্ৰয়োগ কৰা নহয় ফলত যিটো মাছ উৎপাদন হয় সেই মাছটোতো কোনো ধৰণৰ সাৰ প্ৰয়োগ কৰা নহয় আৰু সেইটো হয় সেই মাছটো হৈ যায়গৈ স্বাস্থ্যসন্মত আশা ৰাখিছোঁ প্ৰাগনিজৰ তৰফৰ পৰা আমি আশা ৰাখিছোঁ যে লুৰেণ হাজৰিকা সফল হওক আৰু তেখেতক দেখি এয়া যুৱ প্ৰজন্ম যেনেদৰে আগবাঢ়ি আহিছে সমগ্ৰ অঞ্চলত সমগ্ৰ অসমত যদি এই মুকুতাৰ খেতি যদি হয় নিশ্চিতভাৱে আমাৰ যুৱ প্ৰজন্মৰ যি সংস্থাপন এই সংস্থাপনৰ এটা বাট মুকলি হ'ব আৰু এই ক্ষেত্ৰত বৰ্তমান সময়লৈকে কোনো ধৰণৰ চৰকাৰী সাহায্য আপুনি পাইছে নেকি নাই পোৱা এই ক্ষেত্ৰত সাহায্যৰ প্ৰয়োজন আছেনে আপোনাক সাহায্যৰ প্ৰয়োজনটো আছে যদি গভৰ্ণমেণ্টে হেল্প কৰে তেনেহ'লে উপকাৰ হ'ব বহুত মানুহ আছে সিহঁতৰ প্ৰশিক্ষণৰ এটা ব্যৱস্থা যদি ক'ব বিচাৰোঁ যে ৱেষ্ট বেংগলত আত্মা নামৰ এটা প্ৰকল্প অলৰেডি ৰিলিজ হৈছে তেনেকৈ এটা প্ৰকল্প যদি আমাৰ অসমত দিয়ে আৰু আমাক অলপ যদি সাহায্য কৰে তেনেহ'লে এইটো আমি 2টা বেনিফিট পাওঁ মাছো পাওঁ লগতে মুকুতাও পাই আছোঁ আৰু সেই হিচাপে আমাক মানে এইটো হেল্প গভৰ্ণমেণ্টে কৰিব বুলি আপোনালোকৰ তৰফৰ পৰা মই আহ্বান জনাওঁ গভৰ্ণমেণ্টক নিশ্চিতভাৱে আমি লুৰেণ হাজৰিকাৰ সৈতে আমিও অসম চৰকাৰলৈ আহ্বান জনাইছোঁ অসমৰ কৃষি বিভাগলৈকে হওক অসমৰ মীন বিভাগলৈকে হওক আমি আহ্বান জনাইছোঁ কিয়ভাৱে যদি ইয়াৰ উত্তৰণৰ কাৰণে চেষ্টা কৰে নিশ্চিতভাৱে অসমৰ অৰ্থনীতিত এই মুকুতা খেতিয়ে এক যুগান্তকাৰী এক ভূমিকা গ্ৰহণ কৰিব